মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ যৌগিক সংখ্যাৰ ওপৰত। যৌগিক সংখ্যাৰ বিষয়ে শিকিবলৈ গৈ আছোঁ। আগৰ ভিডিঅ'বোৰত মই আৰু বহুতো টপিকৰ ওপৰত ভিডিঅ' বনাইছোঁ, যেনেকৈ মৌলিক সংখ্যা কাক বোলে, যুগ্ম সংখ্যা কাক বোলে, অযুগ্ম সংখ্যা কাক বোলে, এই গোটেইখিনি ভিডিঅ' বনাইছোঁ। যদি তোমালোকে চোৱা নাই, মোৰ ভিডিঅ'ৰ প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। তো এই ভিডিঅ'টো তোমালোকে ধুনীয়াকৈ চাই থাকা। যৌগিক সংখ্যাৰ বিষয়ে আমি ডিটেইলত শিকিবলৈ গৈ আছোঁ। তো চোৱা, মই 1 নম্বৰ কুৱেশ্যন আকাৰে লিখি লৈছোঁ যৌগিক সংখ্যা কাক বোলে। তো প্ৰথমতেতো আমি এইটোৱে জানিব লাগিব যৌগিক সংখ্যা কাক বোলে। তো চোৱা, যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ অধিক, সেইবোৰ সংখ্যাকে যৌগিক সংখ্যা বোলে। তো যৌগিক সংখ্যা কোনবিলাক? যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি হয়। এক আৰু সেই সংখ্যাটো নিজেই নহয়, ইয়াতকৈ আৰু বেছি, দুটাতকৈ বেছি আছে। 3টা হ'ব পাৰে, 4টা হ'ব পাৰে, 5টা হ'ব পাৰে, 6টা হ'ব পাৰে। মানে দুটাতকৈ বেছি উৎপাদক থকা সংখ্যাবোৰকে যৌগিক সংখ্যা বোলে। তো চোৱা, 2 নম্বৰ কুৱেশ্যন লিখি লৈছোঁ যৌগিক সংখ্যাৰ কেইটামান উদাহৰণ দিয়া। যৌগিক সংখ্যাৰ কেইটামান উদাহৰণ দিয়া। তো উদাহৰণবিলাক চালে আমাৰ ডাউটবোৰ বেছিকৈ ক্লিয়াৰ হয়। তো চোৱা, উদাহৰণ, যৌগিক সংখ্যাৰ কেইটামান উদাহৰণ হ'ল, তো এনেকুৱা ধৰণৰ হ'ব। 4টো কেনেকৈ যৌগিক সংখ্যা সেইটো জানিব লাগিব। 4, 6, 8, 10, 12, 14, 15, 16 এইকেইটা হ'ল চিৰিয়েলভাৱে যৌগিক সংখ্যা। তো 4টো যে যৌগিক সংখ্যা সেইটো কেনেকৈ? তো তোমালোকে চোৱা, 1 4 গুণ 4, 4ক আমি কি পূৰণ কৰিলে 4 পাওঁ। 1 4 গুণ 4, 4 এগুণ 4, 2 দুগুণ 4। তো ইয়াৰ উৎপাদক কি? 1 4 2। তাৰমানে দুটাতকৈ বেছি উৎপাদক আছে। ঠিক আছে, সেইকাৰণে এইটো যৌগিক সংখ্যা। তাৰপিছত আকৌ চোৱা, 6টো কেনেকৈ যৌগিক সংখ্যা? 1 6 গুণ 6, 6 এগুণ 6, 2 3 গুণ 6, 3 2 গুণ 6। তো ইয়াৰ উৎপাদক কেইটা হৈ গ'ল? 1 6 2 3। তো দুটাতকৈ বেছি উৎপাদক আছে, মানে ইয়াত 4টা উৎপাদক আছে, তাৰমানে এইটো যৌগিক সংখ্যা হয়। তাৰপিছত আকৌ চোৱা, 8টোক কেনেকৈ পাওঁ আমি? 1 8 গুণ 8, 8 এগুণ 8, 2 4 গুণ 8, 4 দুগুণ 8। তো কি উৎপাদক পালোঁ ইয়াত? 1 8 2 4। তো ইয়াতো দুটাতকৈ বেছি আছে উৎপাদক, সেইকাৰণে এইটো যৌগিক সংখ্যা। তো এনেকৈ তোমালোকে উলিয়াব পাৰিবা যৌগিক সংখ্যা। মানে উৎপাদক যদি তোমালোকে বেছিকৈ পোৱা, মানে যিবোৰ দুটাতকৈ বেছি সংখ্যাৰে পূৰণ কৰিলে যদি সেই সংখ্যাটো পাওঁ, মাল্টিপ্লাই কৰাৰ পিছত যাতে সেই ৰিজাল্টটো পাওঁ, সংখ্যাটো পাওঁ, তেতিয়াহ'লে সেইটো হ'ব যৌগিক সংখ্যা। দুটাতকৈ বেছি হ'ব লাগিব উৎপাদক। আৰু 10টোৰ উৎপাদক চোৱা, 1 10 2 5। তো এইকেইটা হ'ল 10ৰ উৎপাদক, সেইকাৰণে দুটাতকৈ বেছি আছে, আৰু সেয়েহে এইটো এটা যৌগিক সংখ্যা। তো তোমালোকে বুজিলা যৌগিক সংখ্যা কোনবোৰ হয়, কাক বোলে। তো তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।